সাংবাদিক বন্ধু বান্ধৱীসকল, আজি আমাৰ ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মই সিদ্ধান্ত কেইটাৰ বিষয়ে আপোনালোকক জনাব খুজিছোঁ। আপোনালোকে জানে যে শিলচৰৰ দুলু চাহ বাগিচাত আমি এখন গ্ৰীণফিল্ড এয়াৰপোৰ্ট বনাবৰ বাবে ভাৰত চৰকাৰক অনুৰোধ কৰিছিলোঁ। এই সম্পৰ্কত ইতিমধ্যে বিভিন্ন দিশ আগবাঢ়ি গৈছে আৰু এতিয়া আমি ভাৰত চৰকাৰৰ কেবিনেটৰ বৈঠকত হ'বলগীয়া সিদ্ধান্তৰ বাবে অপেক্ষা কৰি আছোঁ। এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াই আমাক অনুৰোধ কৰিছিল যে আপোনালোকে আমাক মাটিটো হেণ্ড অভাৰ কৰি দিয়ক যাতে আমি কেবিনেটত যাব পাৰোঁ। আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটে এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়া লিমিটেডক প্ৰায় ৩,০০০ বিঘা মাটি দলু টি ষ্টেটৰ যি চৰকাৰীকৰণ ইতিমধ্যেই হৈ গৈছিলে, এই মাটিডোখৰ আমি তেওঁলোকক হেণ্ড অভাৰ কৰি দিয়াৰ সিদ্ধান্ত লৈছোঁ যাতে তেওঁলোকে কেবিনেটত এই এয়াৰপোৰ্টখন অনুমোদনৰ চূড়ান্ত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। ইতিমধ্যে আমাৰ গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত এৰোস্পেচ এণ্ড ডিফেন্স, অট'মেটিভ এণ্ড ইলেক্ট্ৰিক ভেহিকেল ইণ্ডাষ্ট্ৰিজৰ চাকৰি কৰিবৰ বাবে যিটো নলেজ লাগে, জ্ঞান লাগে, তাক আনিবৰ বাবে বা তাক জানিবৰ বাবে আমি আছাম ইঞ্জিনিয়াৰিং কলেজত ডাঙৰ এটা প্ৰকল্প নিৰ্মাণ কৰি আছোঁ, য'ত নেকি দছাল্ট ছিষ্টেম ইণ্ডিয়া প্ৰাইভেট লিমিটেড, যোনে ৰাফেল আদিৰ কাম কৰে, তেওঁলোকে এই প্ৰকল্পটো অসম চৰকাৰৰ লগত যুটীয়া উদ্যোগত আগবঢ়াই নিব। 243 কোটি টকাৰ প্ৰকল্প হ'ব, 5,000 স্কুৱেৰ ফিট এৰিয়াত হ'ব, আছাম ইঞ্জিনিয়াৰিং কলেজত হ'ব। ইয়াৰে 200 কোটি টকা দছাল্ট ইঞ্জিনিয়াৰিং ছিষ্টেম লিমিটেডে ব্যয় কৰিব, 43 কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব। এই প্ৰকল্পটোত আজি আমি অনুমোদন জনাওঁ আৰু 15 জানুৱাৰীৰ আশে পাশে এই প্ৰকল্পটোৰ কাম আমি আৰম্ভ কৰিব পাৰিম।